গুড মৰ্ণিং এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ চেনেলৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহি আছোঁ যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি। যিহেতু ৰাতিপুৱা সোনকালে আহি ধূপ চাকি গছ জ্বলালে মনটো বহুত বেছি ভাল লাগে, গতিকে ৰাতিপুৱা সোনকালে উঠি লৈ গা পানী ধুই নিজৰ ৰুমতো ধূপ চাকি গছ জ্বলাই শিৱসাগৰৰ পৰা ওলাই দিলোঁ যোৰহাটলৈ বুলি। এতিয়া আমি আহি পালোহি ঢেকীয়াখোৱা বৰনামঘৰ আৰু এয়া ঢেকীয়াখোৱা বৰনামঘৰ প্ৰথমখন তোৰণ আৰু ইফালে দ্বিতীয়খন তোৰণ হয়। যিহেতু যোৰহাটলৈ অহা যোৱা কৰি থকাই হয় প্ৰায়ে, কিন্তু ঢেকীয়াখোৱা বৰনামঘৰত সোমোৱা হোৱা নাছিলে। সৰুৰ পৰা বহুত মন আছিলে, আশা আছিলে আৰু আজি মোৰ আশাটো পূৰ হ'ল আৰু এয়া ফাইনেলি আহি পালোহি মই ঢেকীয়াখোৱা বৰনামঘৰ। আৰু এইফালে সোমাই আহিয়ে দেখিলোঁ দোকান বজাৰবোৰ বহুত আগৰ পৰাই বহি আছে। ইয়াতে ধূপ চাকি শৰাইৰ বাবে ধুনীয়াকৈ বজাৰবোৰ বহোৱা হৈছে আৰু বাকীবোৰ বস্তু ইয়াতে মেলা বহিছে, চাবহি লাগিব। প্ৰথমতে নামঘৰত সোমাই লওঁ। ইয়াতে দোকানতে সোমাই লৈ ধূপ চাকি তেল এইবোৰ সকলোবোৰ কিনি ল'লোঁ। ইয়াতে মানুহজনে সজাই দিছে প্লেটখনত। এইখিনি সকলোখিনি কিনি মেলি লৈ আমি সোমাই আহিলোঁ নামঘৰ ভিতৰ ভাগলৈ বুলি। আপোনালোকে হয়তো বহুতে আহিছে ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি, কিন্তু মই প্ৰথমবাৰ আহিছোঁ, গতিকে সকলোবোৰ এনেকৈ ভিডিঅ' কৰি ৰাখিছোঁ। এফালে চাকি জ্বলাবৰ বাবে এনেকৈ দি থোৱা আছিলে আৰু ইয়াতে মই ধূপ চাকি কেইগছ জ্বলাই ল'লোঁ। মোৰ নিজৰ ঘৰখনৰ হৈ পেলাই নি মোৰ মহামাহীহঁতৰ ঘৰখনৰ হৈ মোৰ লগৰজনী মাকৰো গা ভাল নাই, তাইৰো গা ভাল নাই, গতিকে সকলোৰে ভালৰ বাবে ধূপ চাকি কেইগছ জ্বলালোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিলোঁ যাতে সকলোকে ভালে কুশলে ৰাখক, দিনবোৰ সকলোৰে ভালে কুশলে পাৰ কৰি নিয়ক, এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আজি ভাদ মাহৰ 11 তাৰিখ আৰু মঙলবাৰ। ভক্তসকলো এনেকৈ আহি আছে, চাকি বন্তি জ্বলাই আছে। ধূপ চাকি গছ জ্বলাই লৈ নামঘৰৰ বাহিৰৰ ফালে আহিলোঁ আৰু এইফালে যে দেখিছে বৰগছ কেইজোপা, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 দশকত ৰোৱা বটগছ হয়। ইয়াৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে। আপোনালোক যিসকলে আহিছে হয়তো গম পায়েই কিমান ভাল লাগে আহি পেলাই নি, আৰু মই যে প্ৰথম আহিছোঁ গতিকে মোৰ বহুত বেছিয়ে ভাল লাগি আছে। আৰু এইফালে দেখিবলৈ পাইছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 দশকত দিহা নদীৰ কাষত এই স্থানতে ভৰি থোৱা মুঢ়াভাগ। এয়া নামঘৰৰ ভিতৰ ভাগ হয়। মই সেৱা কৰিলোঁ, আশীৰ্বাদো ল'লোঁ, গতিকে আকৌ ভিতৰলৈ সোমাই ভিডিঅ' নকৰিলোঁ, অলপ এনেকেই কৰি ল'লোঁ। এয়া নামঘৰৰ কাষতে থকা পুখুৰী। নামঘৰত আশীৰ্বাদো দি আছিলে, গতিকে শুনি পেলাই নি অলপ ৰখি দিলোঁ। তাৰপাছতে এইফালে মই নিজেও অলপ ওলাই মেলি লৈছোঁ দেই। এফালে পাৰ্ক এখন বনাই আছে পুখুৰীটোৰ পাৰতে, হোৱাগৈ নাই, গতিকে কাকো সোমাবলৈ দিয়া নাই। ইয়াৰ পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া। অলপ সময় ৰৈ লৈ আকৌ ওলালোঁ আঠখেলীয়া নামঘৰলৈ বুলি। এয়া যোৰহাটৰ নতুনকৈ অপেনিং কৰা অভাৰব্ৰিজখন আৰু আমি আজি এফালেদি আহিলোঁ। এটা কথা মন কৰিছেনে, ছাইডবোৰত যে ইমান ধুনীয়াকৈ আৰ্ট কৰি থোৱা আছে, কিমান কষ্টত আৰ্ট কৰিছে আৰ্টিষ্টসকলে। যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেখেতসকলক মোৰ ফালৰ পৰা এটাই অনুৰোধ, যাতে এই যে ছবিবোৰ আঁকি থোৱা আছে, এই ছবিবোৰত পেকেটজাতীয় বস্তু বা তামোল এইবোৰ খাই পেলাই নি পিক পেলাই যাতে ছবিবোৰ লেতেৰা বেয়া নকৰে, আৰ্টিষ্টসকলক যাতে আপোনালোকে অপমান নকৰে, এইটোৱে অনুৰোধ থাকিল আপোনালোকলৈ। বহুতে এইটো কথা জানে বাৰু, কিন্তু কিছুমানে জানি লৈও ইমান ধুনীয়াকৈ আঁকি থোৱা ছবিবোৰত তামোল পাণ বা পেকেটজাতীয় কিবা বস্তু খাই লৈ এনেকৈ পিক পেলাই ছবিবোৰ লেতেৰা কৰে। গতিকে মোৰ ফালৰ পৰা আকৌ এবাৰ অনুৰোধ কৰিছোঁ যাতে আপোনালোকে ইয়াতে এনেকৈ ছবিবোৰ লেতেৰা নকৰে আৰু আৰ্টিষ্টসকলকো অপমান নকৰে। সত্য যুগৰ গুপ্ত হৰি একেৰাহে এনেকৈ জাৰ্ণি কৰিলে বহুত আমনি লাগে, গতিকে ইটো সিটো কৰি আৰু এইফালে তাই ভিডিঅ' এডিট কৰি আহিছে। এয়া আঠখেলীয়া নামঘৰলৈ যোৱা প্ৰথমখন তোৰণ পালোহি আৰু এইখন দ্বিতীয়খন তোৰণ।
আৰু ইফালে কেইবাখনো গেট পাৰ হৈ গ'লোঁ আৰু কৃষ্ণচূড়া গছবোৰ ইমান ধুনীয়াকৈ ৰাস্তাৰ কাষৰতে আছে, দেখি বৰ ভাল লাগিছিলে। এয়া আহি ভিতৰৰ পৰা পালোহি আৰু ইয়াৰ পৰা অলপ আগলৈ দোকান বজাৰবোৰ আছিলে, গতিকে তালৈ গৈ আকৌ ধূপ চাকি কিনি লৈ আমি আহিলোঁ নামঘৰৰ ভিতৰলৈ বুলি। এইফালে নামঘৰৰ কাষতে ধূপ চাকি জ্বলোৱা এনেকৈ ঠাই দিয়া হৈছিলে। তাৰপিছতে ধূপ চাকি জ্বলাই লৈ নামঘৰৰ ভিতৰলৈ গ'লোঁ। মানুহ বহুত হৈছিলে, আশীৰ্বাদ দি থকা টাইমতে আমি গৈ পাইছিলোঁগৈ, গতিকে আমিও সেৱা কৰিলোঁ, আশীৰ্বাদ ল'লোঁ, বহুত বেছি ভাল লাগিলে। আঠখেলীয়া নামঘৰলৈও মই প্ৰথমবাৰেই গৈছোঁ আৰু এইফালে নামঘৰৰ ভিতৰ ভাগ আছে, ইয়াতে গৈ পেলাই সেৱা কৰি ল'লোঁগৈ। তাৰপিছতে আকৌ ওলাই আহিলোঁ অলপ নামঘৰৰ বাহিৰলৈ বুলি। নামঘৰৰ বাহিৰতে আছিলে এনেকৈ পুখুৰীটো, সেইফালে দেখিছেনে বাঁহেৰে যে এনেকৈ বনাই থোৱা আছে, তাতে কাছ পোৱালি দুটাও উঠি আছে। পুখুৰীটোত অৱশ্যে ঢেৰ কাছ আছিলে দেই। পুখুৰীটোৰ পাৰৰ পৰিৱেশটো ইমান ধুনীয়া আছিলে, মানুহ বহুত আছিলে এডোখৰত ৰখি পেলাই চাই আছিলে আৰু পৰিৱেশটো বহুত বেছি ঠাণ্ডা। এনেকৈ মানুহবোৰে বহি আছে আৰু ইফালে কাষতে আছে নামঘৰ ভাগ। এইফালে পুখুৰীত মানুহে মুড়ি দিছে, বিস্কুট দিছে কাছবোৰে খাবৰ কাৰণে, আৰু এইফালে কাছজনী ইমান ধুনীয়াকৈ খাই আছে, বৰ মৰম লাগিছে দৃশ্যটো চাই। মই অৱশ্যে এইবোৰ দেখা নাই যে, গতিকে প্ৰত্যেকটো দৃশ্যই এনেকৈ ভিডিঅ' কৰি ৰাখিছোঁ আৰু আপোনালোককো দেখাইছোঁ। দেখিছেনে বাৰু কাছজনী ইমান ধুনীয়াকৈ খাই আছে। মই পিছে বহুত সময় চাই থাকিলোঁ দেই, ভিডিঅ'ও বহুত সময় কৰিলোঁ বাৰু। এয়া আঠখেলীয়া নামঘৰৰ বাহিৰৰ ভাগ আৰু আমি ধূপ চাকি জ্বলাই কৰি অলপ ৰখি লৈ এনেকৈ দিনটো যিহেতু একো খোৱা নাছিলোঁ, গতিকে অলপ জেলেপি খাই ল'লোঁ। তাৰপিছতে ৰ'দটো বহুত বেছিকৈ দিছিলে, গতিকে অকণমান আইচক্ৰীম খাই ল'লোঁ। লং জাৰ্ণি কৰিলে যে মোৰ গা বহুত বেছি বেয়া লাগে, গতিকে বেছি ভিডিঅ' বনাই মেলি নাথাকিলোঁ, দুকপিমান ফটো মাৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিতে আছিলে, চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি দিব দেই। আজিলৈ বাই বাই।